নমস্কাৰ নিউজ টেক চেনেলৰ সমূহ দৰ্শকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আপোনালোকক লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো আজি চৰকাৰে জাৰি কৰিছে, নিৰ্দেশনা জাৰি কৰিছে। আজি চৰকাৰে নিশা 8 বজাৰ পৰিৱৰ্তে সন্ধিয়া 6 বজাৰ পৰা সান্ধ্য আইন জাৰি হ'ব। হয় বন্ধুসকল, আজি গুৰুত্বপূৰ্ণ খবৰ। যদি আমাৰ চেনেলটো আপুনি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো প্ৰেছ কৰি ৰাখিব। নতুন নিৰ্দেশনা, নিশা 8 বজাৰ পৰিৱৰ্তে সন্ধিয়া 6 বজাৰ পৰা সান্ধ্য আইন। অসমৰ কোভিডৰ সংক্ৰমণৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। কোভিডৰ সংক্ৰমণৰ বৃদ্ধি উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ, যাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। 5 মে'ৰ পৰা নিশা 8 বজাৰ পৰিৱৰ্তে সন্ধিয়া 6 বজাৰ পৰা হ'ব সান্ধ্য আইন। ইপিনে বিয়লি 2 বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায় প্ৰতিষ্ঠান। বিয়লি 6 বজাৰ পৰা কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। অৱশ্যকীয় সেৱাৰ জড়িত লোকসকলৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন। অসমৰ কোভিডৰ সংক্ৰমণৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। কোভিডৰ সংক্ৰমণৰ বৃদ্ধি উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ, যাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। 5 মে'ৰ পৰা নিশা 8 বজাৰ পৰিৱৰ্তে সন্ধিয়া 6 বজাৰ পৰা হ'ব সান্ধ্য আইন। ইপিনে বিয়লি 2 বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায় প্ৰতিষ্ঠান। বিয়লি 6 বজাৰ পৰা কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। অৱশ্যকীয় সেৱাৰ জড়িত লোকসকলৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন।